Hey guys, নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ব্লগলে কি খবৰ আপোনালোকৰ খবৰ চাকে নিশ্চয় ভাল আৰু মোৰো ভালেই আৰু দেখি চাকে গম পাইছে আজি ভিডিওটো কি হ'ব গৈ আছে তাকে মই নকলো হ'ব তথাপিও মই কৈছো আজি আমি ঘৰতে ফুচকা বনাই খালো তাকে আপোনালোকৰ আগত দেখুৱা ভাবিলো আমিনো কেনেকৈ খাও কি বনাও হেয়াকে আপোনালোকক অকনমান দেখুৱা ভাবিলো তেতিয়াহলে বলক ভিডিওটো আৰম্ভ কৰো প্ৰথমে মই ৰেডিমেড ফুচকা লৈছো আৰু লগতে মই কেইফুটামান তেতেলি তিয়াই ৰাখিছিলো আৰু এইফালে মই নৰসিংহ পুদিনাৰ পাত ধনিয়া জলকীয়া নহৰু আদা হেখিনি দি পেষ্ট কৰি ললো তাৰ পিছত মই এই তেতেলিৰ যোনখিনি ৰস আছিল সেই ৰসখিনি লৈ লৈছো তাৰ পিছত মই সেই যোনখিনি পেষ্ট বনাই ৰাখিছিলো সেই পেষ্টখিনি সেই ইমলি পানীখিনি মিক্স কৰি দিছো তাৰ পিছত মই যোনখিনি ৰেডিমেড মানে মছলা আছিল সেই মছলাখিনি ইয়াত দি দিছো ধনিয়া যোনখিনি পুদিনা পাউডাৰ ইমলি পাউডাৰ সকলোবোৰ মিক্স কৰি হৈ গল তাৰ পিছত মই পিটিকাৰখিনি কাৰণে লৈছো আলু বুটখিনি মই বইল কৰি লৈছো তাৰ পিছত পিয়াজ আৰু ধনিয়া এখিনি মই ধুনিয়াকৈ এতিয়া পিটিকা মানে হানি লম তাতে মই কি কৰিছো ধুনিয়া গোন্ধটোৰ কাৰণে যোনখিনি পেষ্ট কৰিছিলো সেই পেষ্টখিনিৰে অকনমান তাতে দি দিছো প্ৰয়োজন অনুসৰি নিমখ আপোনালোকে দি লব কিন্তু জলকীয়া যদি বেছি খায় আপোনালোকে জলকীয়াৰ পৰিমাণ অনুযায়ী নিজৰ অনুযায়ী দি লব আমি বেলেগ জলকীয়া ব্যৱহাৰ নাই কৰা যোনখিনি পেষ্টত দিছিলো সেই পেষ্টৰ জলকীয়াখিনিয়ে আমি দি ব্যৱহাৰ কৰিছো এতিয়া আমাৰ বনাই হৈ গল এইখিনি হল ফুচকাখিনি তাৰ পিছত আমি ঘৰৰ সকলোৱে মিলি ধুনিয়াকৈ হাঁহি ফূৰ্তি কৰি খাবলৈ আৰম্ভ কৰিলো ভালদৰে মানে নাজানো বনাবলে কেনেকৈ বনাই ভালকে যেনেকৈ বজাৰত পায় এই তেনেকৈ নহবও পাৰে কিন্তু ঘৰত খাবলৈ সাধাৰণভাৱে মানে একদম সিম্পলকে আমি বনাই খালো মানে ধৰক ঘৰত খোৱা এটা সোৱাদে হুকিয়া আৰু লগত সকলোৰে লগতে খোৱা সোৱাদো ভাল লাগে সেইকাৰণে ভাবিলো আজি আপোনালোকক দেখুৱাও অকমান আমি কেনেকৈ খালো মানে ফুচকা বনাই ঘৰতে একদম সিম্পলকে আপোনালোকৰ যদি কোনোবাই ঘৰতে আনি খাব বিচাৰে তেতিয়াহলে এনেকৈ ট্ৰাই কৰি চাবচোন এবাৰ খুবেই ভাল লাগে খাবলৈ তেনেকৈ আৰু ইফালে মা মোৰ শাহু মা মোৰ মা তাৰ পিছত হাজবেণ্ড ভন্টি মোৰ নবৌ সকলোৱে মিলি আমি খালো কিন্তু তেওঁলোক কেমেৰা সন্মুখত আহিবলৈ বিচৰা নাছিল সেইকাৰণে আমি দুজনে ওলালো দেখুৱালো আপোনালোকক আমি কেনেকৈ মানে ফুচকা বনালো আজিৰ দিনটোত আমি সেই ফুচকাতে গ'ল আৰু দিনটো হেয়াই বনাই কৰি খালো সবে হাঁহি ফূৰ্তি কৰি খালো তাতে ফুচকা ক'বলৈ গ'লে ফুচকাখিনি ইমানেই ডাঙৰ ডাঙৰ আছিলে তাকে মই এটা সময় দেখুৱাইছো যে এয়া চাওক ফুচকাখিনি কিমান ডাঙৰ ডাঙৰ মানে কুকুৰাৰ কণীটো সমান ইমানে ডাঙৰ A few moments later ইফালে মই ৰাতি সাজৰ কাৰণে যোগাৰ কৰিছো মোৰ ওচৰত আছে কেইটামান মানে অলপমান বৰালি মাছ তাকে ভাবিলো আজি মই বনাও ৰাতি সাজৰ কাৰণে মই মানে আলুখিনি ফ্ৰাই কৰি ললো মাছখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি ললো আৰু মোৰ লগতে আছিলে মিছা মাছ আৰু সৰু সৰু মাছ তাতে মই পিয়াজ আৰু জলকীয়া দি শুকানকে মুৰমুৰীয়াকে ভাজিছো তাকো আপোনালোকক অকমান দেখুৱালো আজি বিশেষ নেদেখুৱাও যেহেতু আজি অকল খোৱা বোৱাকে দেখুৱাই আছো সেইকাৰণে মই বিশেষ একো নেদেখুৱাও সেইকাৰণে ভাবিলো থুলমুলকে দেখুৱাই দিও যে ৰাতি সাজত আমি কি খালো আজি মই আজি বনাইছিলো খৰিসা দি বৰালি মাছ আপোনালোকে খাইছে নাই বাৰু খৰিসা দি বৰালি মাছ যদি খাইছে মোক জনাবচোন আপোনালোকৰ ৰেচিপিটো মোক শেয়াৰ কৰিব কেনেকৈ বনাই মই বাৰু একদম সিম্পলকে বনাইছো কিন্তু সম্পূৰ্ণ মই দেখুৱা নাই কেনেকৈ বনালো প্ৰথমতে এটো পিয়াজ দি মই ভাজি ললো পিয়াজ অকমান পিয়াজখিনি মই ভাজি ললো তাৰ পিছতে মই খৰিসা দি ধুনীয়াকৈ আলুখিনি লগতে ফ্ৰাই কৰি ললো সেইখিনি মই আৰু নেদেখালো আজি সদায় আৰু একেখিনিকে কিন্তু দেখুৱাই থাকিম আপোনালোকক তথাপিও অকনমান দেখুৱাইছো যে আজি ৰাতি সাজত মই কি বনাইছিলো এইখিনি মোৰ মাছখিনি ৰেডি হৈ গল মই ইয়াতে মাছখিনিও দি দিলো আৰু এতিয়া ধুনীয়াকৈ খাবলৈ আপোনালোকে গ্ৰেভিটো নিজৰ প্ৰয়োজন অনুসৰি ৰাখি ল'ব এয়া আমাৰ কাহি আজি থালি ৰেডি হৈ গল মোৰ ইয়াত আছে বৰালি মাছ খৰিসা দিয়া জোল তাৰ পিছত আছে অথনি দেখুৱা যোনখিনি মাছৰ ভাজি আৰু লগতে আছে চাটনি তেতিয়াহলে